কিচেন অফ অংকিতা চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বনাব ওলাইছোঁ উলমুকুতা। আমাৰ ফালে ইয়াক উলমুকুতা বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় এইবিলাক কমেণ্ট কৰি জনাব। আৰু এইখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ আৰু এতিয়া কাটি পেলাই হৈ গৈছে আৰু এইখিনি মই এতিয়া চাফা কৰি ধুই ল'ম। আৰু কেৰাহীখন পাতি লৈছোঁ, ইয়াতে দিছোঁ সৰিয়হৰ তেল। তেলখিনি গৰম হওঁতে এতিয়া পাঁচফোৰণ দি দিছোঁ কেইটামান আৰু মই নহৰু ৩-৪ ফুটামান কাটি ৰাখিছিলোঁ, সেইখিনিও এতিয়া ইয়াতে দি দিছোঁ। আৰু নহৰুখিনি দি হেতা পাতেৰে ভালকৈ লৰাই ল'ম। নহৰুখিনি অকণ ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ আৰু ইয়াতে দিছোঁ 2টা বিলাহী। আৰু এতিয়া হেতা পাতেৰে এনেকৈ লৰাই দিছোঁ। আৰু ইয়াতে দিছোঁ মই হালধি আৰু নিমখ আৰু এইখিনি দি এতিয়া হেতা পাতেৰে ভালকৈ লৰাই ল'ম। আৰু কাটি ধুই ৰখা উলমুকুতাখিনি মই ইয়াতে এতিয়া দি দিছোঁ আৰু এইখিনি দি এতিয়া মই ভালকৈ হেতা পাতেৰে লৰাই ল'ম। আৰু এনেদৰে লৰাই লৈছোঁ। ইয়াতে ঢাকনখন লগাই অলপ সময় সিজিবলৈ দিম। গেছৰ ফ্লেমটো এতিয়া মই ল' কৰি ৰাখিছোঁ আৰু ইয়াৰ প্ৰায় 5-10 মিনিটমানৰ পিছত এইখিনি প্ৰায় অকণমান সিজিছে। হেতা পাতেৰে এনেদৰে লৰাই দিছোঁ। এতিয়া মই ঢাকনাখন লগাই আকৌ অলপ সময় সিজিবলৈ দিম আৰু এতিয়া ঢাকনখন খুলি এনেদৰে হেতা পাতেৰে লৰাই আছোঁ। এইখিনি ভাজা প্ৰায় হৈ গৈছে আৰু মই এতিয়া ইয়াৰ পৰা এখন পাত্ৰত এইখিনি উঠাই ল'ম আৰু এনেদৰে উলমুকুতা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু আজিৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।